নমস্কাৰ বন্ধুসকল। আজি বহুত দুখেৰে আপোনালোকক এটা কথা অৱগত কৰিম বুলি ভাবিছোঁ। আজি 3 দিন হ'ল মোৰ অতি মৰমৰ ভাগিন এটাৰ মৃত্যু হ'ল আকস্মিকভাৱে। তেওঁৰ ঘৰ ধেমাজিত, শান্তিপুৰ নামে এটা জেগা আছে। তাত বহুত মৰমৰ আছিল ভাগিনটো, কিন্তু আজি আকস্মিকভাৱে পৰহি তেওঁৰ মৃত্যু হ'ল। আজি তিলনীৰ এটা পবিত্ৰ মুহূৰ্ত। এই মুহূৰ্ততে আপোনালোকক তেওঁৰ বিষয়ে দুআষাৰ ক'ম বুলি ভাবিলোঁ। তেওঁৰ জন্মৰ 3 বছৰ পিছতেই মূৰত জটা লাগে আৰু নীতি নিয়মৰ মাজেৰে বিধান অনুসৰি 5 বছৰত জটা কাটি দিয়া হয়। যদিও তেওঁ শিৱ ভক্ত হিচাপে পৰিচিত হয়, ঠিক সেই 5 বছৰ বয়সৰ পৰাই ধঁপাত সেৱন কৰে, গাঞ্জা খায়। শিৱ মন্দিৰৰ বিভিন্ন ভকত বৈষ্ণৱৰ লগত একেলগে সমানে বহি তেওঁ ধঁপাত সেৱন কৰি আহিছে। খাদ্যৰ ভিতৰত তেওঁ নিৰামিষ খাদ্য ভোজন কৰে। কথা বতৰাবিলাক বহুত সংযমী। ঘৰত থাকিবলৈ ইচ্ছা নকৰে, কেৱল শিৱ মন্দিৰতে থাকিবলৈ তেওঁ ইচ্ছা কৰে। সেয়েহে তেওঁৰ পিতৃ মাতৃয়ে ভাবিলে সন্মুখতে এটি শিৱ মন্দিৰ নিৰ্মাণ কৰি লোৱাটোক তাতেই সেই সুবিধাকণ দিয়া হওক বুলি পেলাই মনতে সিদ্ধান্ত কৰিলে আৰু স্থানীয় ৰাইজক নিমন্ত্ৰণ কৰি তেওঁৰ ঘৰৰ সন্মুখতে এটি শিৱ মন্দিৰ নিৰ্মাণ কৰি তেওঁক চমজাই দিলে। আৰু তেতিয়াৰ পৰাই তেওঁ সেই শিৱ মন্দিৰ পৰিচালনা কৰে, চাকি বন্তি জ্বলায়, চাফ চিকুণ কৰে। ভকত বৈষ্ণৱ আহি তাতেই তেওঁৰ লগতে বহি নাম কীৰ্তন যি ধৰণে কৰিব লাগে কৰি মেলি ধঁপাত খাই মেলি ভকত বৈষ্ণৱ গৃহমুখী হয়। আৰু এইমতে তেওঁ অতদিন পাৰ কৰিছিলে, অত বছৰ পাৰ কৰিছিলে। বৰ্তমান তেওঁ মৃত্যুৰ সময়ত 30 বছৰ হৈছিলে। এইবুলি দুখৰে এটা কথা জনাইছোঁ। এইবুলি তেওঁ কৈছিলে যে মামা, এইবুলি আপোনালোকৰ তালৈ গৈ মই এজনী ছোৱালী চাম, বিয়া বাৰু পাতিম বুলি কৈছিলে। সেই কথাটোৱে আজি মোক বৰ আঘাত দিছে। আকস্মিকভাৱে তেওঁ কফটো বন্ধ হ'ল, জমা হ'ল। কফটো জমা হৈ তেওঁ উশাহ লোৱাত সমস্যাই দেখা দিলে, কষ্টকৰ হ'ল। ততাতৈয়াকৈ ধেমাজিৰ প্ৰাইভেট হস্পিটেল এখনত তেওঁক ভৰ্তি কৰিছিলে, কিন্তু ডক্টৰৰ পৰামৰ্শ দিলে যে ল'ৰাটোৰ অক্সিজেনৰ অভাৱ, অতি সোনকালে অক্সিজেন দিব লাগিব। কিন্তু সেই ব্যৱস্থাৰে অক্সিজেন দিয়াৰ সম্পৰ্কত তেওঁলোকক পৰামৰ্শ দিছিলে আৰু সেই পৰামৰ্শ অনুযায়ী অক্সিজেন দিছিলে যদিও সেই অক্সিজেন ইতিমধ্যে কামত নিদিলে। ল'ৰাটো ইতিমধ্যে যাবৰ সময়ত হস্পিটেলৰ নাৰ্ছ দুগৰাকীক প্ৰণাম জনাইছিলে, নমস্কাৰ জনাইছিলে, কৈছিলে বাইদেউ মোক আৰু আপোনালোকে চিকিৎসা কৰিব নালাগে, মোৰ যাবৰ সময় হ'ল। আৰু মৃত্যুৰ সময়ত জয় বাবা জয় বাবা জয় বাবা কৰি 3বাৰকৈ তেওঁ স্মৰণ কৰিছিলে শিৱ বাবাক। আৰু যাবৰ সময়তো তেওঁ আত্মাই কৈছিলে, দেউতাকক কৈছিলে, দেউতা মই যাবলৈ ওলাইছোঁ, তোমালোকে দুখ বেজাৰ নকৰিবা। যাবৰ সময়ত যদি এই জীয়াই থকা দিনকেইটাত কিবা দুখ কৰিছিলোঁ মোক ক্ষমা কৰিবা। তেতিয়া দেউতাহঁতে কৈছিলে যে তই ডক্টৰ গুৰিলৈ ওলাইছ, তই তেনেকুৱা কথা কেলৈ কৈছ। কিন্তু কল্পনা কৰা নাছিলে তেওঁ যে এই বাক্যষাৰ শেষ বাক্য আছিলে। মাককো ভৰিত ধুই সেৱা কৰিছিলে, জনাইছিলে মা তোমালোকৰ নামতে মই একাউণ্টছত ফিক্সড ডিপ'জিট কৰি কেইটামান পইচা জমা ৰাখিছোঁ, 3 লাখ 4 লাখমান টকা হ'ব। সেই টকাকেইটাই বুঢ়াকালত তোমালোকে খাবা বুলি মই জমা কৰিলোঁ। সেই পইচাকেইটা সময়ত তোমাক নমিনী হিচাপে দিয়া আছে, তুমি উলিয়াবা খাবা। সেই কথাষাৰ কোৱাৰ পিছত মাকহঁতেও ভবা নাছিলে যে এই কথাষাৰে শেষ পৰ্যায়ৰ কথা হ'ব। কিন্তু সেই কথাটোকে এতিয়া আজি বুকুত ভুকুৱাই মাক দেউতাকে কান্দিছে। ককায়েকহঁতক এৰি থৈ গৈছে,
বৌহঁতক এৰি থৈ গৈছে। আমাৰো আজি বহুত বেয়া লাগিছে। মই এটা কথা ভাবিছোঁ, সেয়া হৈছে তেওঁ ভগৱানৰ চৰণতে আজি অত বছৰ শৰণ ল'লে আৰু ভগৱানে হয়তো শিৱ বাবাই তেওঁক যথাস্থানলৈ লৈ গৈছে। কিন্তু বেয়া লাগিছে এইকাৰণে, ল'ৰাটো বহুত মৰমৰ আছিলে, বহুত স্নেহৰ আছিলে, একেৰকম কোনো সময়তে মুখৰ হাঁহি নুগুছিলে। অঞ্চলটোৰ এতিয়া আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ, ধেমাজি শান্তিপুৰ নামৰ যিটো এৰিয়া, যিটো এলেকা, এই এলেকাটোত সেই ল'ৰাটিক চিনি নোপোৱা কোনো নাই। বাবা বুলিয়েই মাতে তেওঁক অঞ্চলৰ ৰাইজে আৰু খুব মৰম কৰে সকলোৱে। সেয়েহে আজি বেয়া লাগিছে কথাটো। আপোনালোকক সকলোকে আজি ষ্টুডিঅ'ৰ পৰা প্ৰাৰ্থনা জনাইছোঁ, সেই ল'ৰাটিৰ আত্মাৰ চিৰশান্তি লাভ কৰক। আপোনালোকেও আশীৰ্বাদ কৰক, তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। আমি এই আশাৰে আপোনালোকৰ চৰণত সেৱা জনাইছোঁ আৰু ইয়াকে কৈ আজি মই ষ্টুডিঅ'ৰ পৰা বিদায় মাগিছোঁ। আৰু এইখিনিতে এটা কথা আপোনালোকক জনাইছোঁ, ল'ৰাটোৱে যিটো অনুষ্ঠান পৰিচালনা কৰিছিলে সেই অনুষ্ঠানৰ আংশিক ৰূপ এটা আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ আৰু ল'ৰাটোকো আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। তেওঁৰ প্ৰতিচ্ছবি, তেওঁৰ একপি ফটো আছিলে, ফটোকপি ইতিমধ্যে মই তেওঁৰ পৰা কালেকশ্যন কৰিছোঁ, ককায়েকহঁতৰ পৰা কালেকশ্যন কৰি পেলাই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। এইটিয়ে ল'ৰা আৰু সেয়াই হৈছে শিৱ মন্দিৰ। ধন্যবাদ। পুনৰ লগ পোৱাৰ আশা থাকিল।